হয়, ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটে ভাৰতবৰ্ষৰ 5খন জিলাত 12টা জনগোষ্ঠীক এছটিকৰণ প্ৰদান কৰিলে। অতি দুৰ্ভাগ্যৰ কথা, আমি সেইসকলক জনজাতিকৰণ প্ৰদান কৰাৰ বাবে আমি কোনো আক্ষেপ কৰা নাই, আমি ৱেলকাম জনাইছোঁ। কিন্তু কথা হ'ল, বৰ্তমান সময়লৈকে অসমৰ যিটো জ্বলন্ত সমস্যা হিচাপে চিহ্নিত হৈ ৰৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এই জ্বলন্ত সমস্যাটোত কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে সম্পূৰ্ণ মিথ্যাচাৰৰ আশ্ৰয় ল'লে। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কৈ আছে 90% কাম হ'ল, কোচ ৰাজবংশীসকলকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো ত্বৰান্বিত হৈ আছে। এতিয়া কথাটো হ'ল যে তেওঁলোকৰ এই জনজাতিকৰণ প্ৰক্ৰিয়াটোত আগবাঢ়ি যোৱাৰ তেওঁলোকৰ কোনো সদ্ভাৱ নাই। গতিকে আমি আজি চুতীয়া যুৱ ছাত্ৰ সন্মিলনী আৰু আমি সদৌ মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে। আমি প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনাব বিচাৰিছোঁ যে এইটো এটা ধেমেলীয়া কথা নহয়, অসমৰ এটা জ্বলন্ত সমস্যা, কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ এটা জ্বলন্ত সমস্যা। আৰু এই জ্বলন্ত সমস্যাটোক লৈ আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে কেৱল মাত্ৰ ইলেকশ্যনৰ সময়ত আপোনালোকে কিছুমান টোপ দিব, নিৰ্দিষ্ট কিছুমান টোপ দিবলৈ আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব চেষ্টা কৰে। গতিকে সাৱধান হওক, তো আপোনালোক ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত এইবাৰ যদি অসমত যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহয়, তেতিয়াহ'লে আপোনালোকে চাব অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে একত্ৰিত হৈ কি কৰিব পাৰে। তাৰ কাৰণে তেতিয়া কিন্তু আপোনালোকে আমাক ভুল বুজিব নোৱাৰিব। সেইখিনি হয়, এটা কথা নিশ্চয়কৈ ক'ব লাগিব, আমি মৰিগাঁও জিলা চুতীয়া যিটো যুৱসংঘৰ তৰফৰ পৰা আজি যিটো প্ৰতিবাদ কৰিছোঁ, আমাক আজি সন্মানীয় মিথ্যাচাৰ এজন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি আমাক এই ইলেকশ্যনৰ আগত টোপ দি ললিপপ দি এই চুতীয়াকৈ ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণৰ যিটো আমাৰ এই প্ৰস্তাৱটো নাকচ কৰিলে, আমি সঁচাকৈ বৰ দুৰ্ভাগ্যজনক। আজি আমি বহু বছৰ ধৰি আমি বিপ্লৱ কৰিলোঁ, আন্দোলন কৰিলোঁ, কিন্তু আজিলৈকে অসম চৰকাৰে হওক, কেন্দ্ৰীয় চৰকাৰে হওক, আমাক আজি জনজাতিকৰণ নিদিলে। আজি তেলেংগানা চৰকাৰৰ দিনত তেলেংগানা চৰকাৰত 5খন ৰাজ্যত 12টা জনজাতিকৰণ দিলে। আমি সেইটো আমি কি কৰিছোঁ, আমাক ইতিমধ্যে আন্দোলন কৰা স্বত্তেও এই অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী মিথ্যাচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই আজি আমাক মন্ত্ৰীগোট গঠন কৰিলে, আমাক প্ৰলোভন দিছে যে 100% মন্ত্ৰীগোট গঠনৰ কামখিনি হৈ আছে, আগবাঢ়ি আছে। তথাপি কি হ'ল, আজি আমি ললিপপ খাবৰ দৰে প্ৰতি বছৰে আমি ললিপপ খাই আছোঁ। নিৰ্বাচন আহিলে আমাক টোপ দিব যে চুতীয়াকৈ ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া হ'ব। কিন্তু আজিকো পৰ্যন্ত আমি ৰাজপথত আন্দোলন কৰিবলৈ আহিবলৈ বাধ্য হৈছোঁ। আজিয়ে নহয়, আমি ইয়াৰ নেক্সট আমি জংগী আন্দোলনৰ চেষ্টা কৰিম। আমি